আমি সকলোৱে জীৱন জীয়াইতো আছো, কিন্তু কিয় জানো আমি এতিয়াও সুখী নহয়। যেন সময়ে আমাৰ লগ এৰি হয়তো আমাৰ আগে আগে গৈ আছে, নহ'লে পিছে পিছে আহি আছে। আমি সকলোৱে যেন বাট চাই আছো এনে এটি দিনৰ, যেতিয়া আমি বিচৰা আমি ভাল লগা কামবোৰ আমি কৰিম আৰু চাগে সিদিনাহে আমি সঁচাই সুখী হ'ম। বাবা সায়েন্স পঢ়া, ইঞ্জিনিয়াৰ হোৱা, পণ্ডিতৰ সন্তান পণ্ডিত যে হ'ব তাৰে কি যুক্তি আছে? খেতি কৰি ভাল পোৱা আৰু আছা ৰকেট বনাই, গীত গোৱা, ছবি অঁকা, যি মন তাকেই কৰা। এই জীৱন তোমাৰ আৰু তুমিয়ে এই জীৱন পথৰ যাত্ৰী। আনে কেৱল ক'বহে তুমি এইটো কৰা সেইটো কৰা, কিন্তু তুমি যি ভাল পোৱা তাকেই কৰা। যদি আমি সকলোৱে মনেৰে বিচৰা আশা কৰা সপোন দেখা কামবোৰ কৰোঁ, আমি কিয় নহ'ম সুখী সঁচা অৰ্থত? আৰু চাগে সেয়াই আমাৰ পৃথিৱীখন ধুনীয়া কৰি তুলিব। এনে এটি জীৱন যি এই সকলো সৰু চিন্তাৰ ওপৰত, ট্ৰেফিক জামত থকা আমি খোৱা ম'মৰ বাহিৰে এটি জীৱন য'ত সকলোৱে হেৰুৱা সপোনবোৰ ঘূৰাই পাব, য'ত এই মোবাইল এই চেলফি এই সময়ৰ কোনো অৰ্থই নাথাকিব। যোৱা বিচাৰা নিজৰ সঁচা সপোন আৰু সাজু থাকিবা নতুন নতুন অনুভৱৰ বাবে। যদিহে তুমি সাহস কৰা আগবাঢ়িব, তেতিয়াহে ওচৰ চাপিবা সেই সপোনৰ। যোৱা সপোন দেখা, কাৰণ এই সপোনক দি থকাত সৰাটোৱেই জীৱনৰ আচল অৰ্থ। আৰু তুমি যিয়ে নকৰা তেতিয়া তুমি সুখৰ কাষ চাপিবা এটি এটি খোজ। মানুহে হেজাৰবাৰ ক'ব চাগে তুমি নোৱাৰিবা, আন কিবা কৰা, এতিয়া কৰিব নালাগে, কিন্তু তুমিহে জানা তোমাৰ নিজৰ ক্ষমতা। সকলো বাধাক পিছ পেলাই বিশ্বাস কৰা নিজক আৰু আগবাঢ়ি যোৱা, কাৰণ এই সপোন দেখাৰ অধিকাৰ খালি তোমাৰ। যোৱা সপোন দেখা, কাৰণ এই সপোনেই তোমাৰ আপোন।